নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। আজি দুদিনমানৰ পৰা অসমৰ ৰাজনীতি উত্তাল হৈ পৰিছে শিৱসাগৰ নগৰক কেন্দ্ৰ কৰি। তাৰ কাৰণ দুটা। প্ৰথম কাৰণটো হ'ল হিন্দুত্ববাদী সাম্প্ৰদায়িক নেতা সত্যৰঞ্জন বৰা, যিয়ে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাম্প্ৰদায়িক মন্তব্য দি হিন্দুসকলক উচতনি দি আহিছে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে। আৰু দ্বিতীয়টো কাৰণ হ'ল এগৰাকী ভদ্ৰ মহিলা। এই ভদ্ৰ মহিলাগৰাকী শিৱসাগৰ জিলাত 1500 দেহোপজীৱনী আছে বুলি কৈছে, আৰু লগতে এইটো অভিযোগ কৰিছে যে এই দেহোপজীৱনীৰ লগত জাতীয় সংগঠনসমূহ জড়িত আছে। ই এক জঘন্য মিছা অপবাদ। কিন্তু সেই ভদ্ৰ মহিলাগৰাকী নিজা গৃহ জিলাৰ কথা কোৱা নাই। কিয় কোৱা নাই? কিয় শিৱসাগৰক টাৰ্গেট কৰি ল'লে? তাৰ এটা বিশেষ কাৰণ আছে। সত্যৰঞ্জন বৰাই কিয় গৈছে মিটিং কৰিবলৈ, তাৰো এক বিশেষ কাৰণ আছে। কাৰণ শিৱসাগৰ হ'ল এনে এক ঠাই য'ৰ পৰাই স্বৰ্গদেউসকলে অসমীয়া জাতি গঠনটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল। আৰু শিৱসাগৰ এনে এখন ঠাই য'ৰ পৰা আৰম্ভ হৈছে শংকৰ আজানৰ দেশ বুলি যিটো কনচেপ্ট, এইটো শিৱসাগৰৰ পৰা আৰম্ভ হৈছে। গতিকে শিৱসাগৰ অসমীয়া জাতি, অসম ৰাজ্যৰ হৃদপিণ্ডৰ নিচিনা। গতিকে এই হৃদপিণ্ডটো বন্ধ কৰিব পাৰিলেই অসমীয়া জাতি মৃত্যু হ'ব। গতিকে এটা দীঘলীয়া ষড়যন্ত্ৰৰ এইটো এটা অংশ। অসমীয়া সমাজে, শিৱসাগৰ বিশেষকৈ শিৱসাগৰ সমাজে অসমখন যে শংকৰ মাধৱৰ দেশ এই কথা প্ৰমাণ কৰি থৈছে অতীতত। 1946 চনত যেতিয়া কায়দে আজম মহম্মদ আলী জিন্না শিৱসাগৰলৈ আহিব খুজিছিল, তেতিয়া আব্দুল ৰাজ্জাক নামৰ এজন অসমীয়া মুছলমান ব্যক্তিৰ নেতৃত্বত অসমীয়া মুছলমান সমাজে কায়দে আজমক মহম্মদ আলী জিন্নাক দিখৌ দলঙৰ পৰাই উভতাই পঠিয়াইছিল। ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে? কিন্তু সেইখন শিৱসাগৰতেই বৰ্তমান আমছুৰ দৰে সংগঠন গঢ় লৈ উঠিছে। ইও কিন্তু লজ্জাজনক কথা। গতিকে মই এটা পোষ্টত কৈছিলোঁ যে শিৱসাগৰৰ সমাজে, অসমীয়া মুছলমানসকলে আমছু নাম শাখাটো বন্ধ কৰি দিব লাগে। তেতিয়া আকৌ এবাৰ প্ৰমাণ হ'ব যে সঁচাকৈ অসমখন শংকৰ আজানৰ দেশ। আমছু কিয় বন্ধ কৰিব লাগে? তাৰ উত্তৰত মই কওঁ, আমছু এটা সাম্প্ৰদায়িক অনুষ্ঠান, বিদেশীৰ ৰক্ষক। গতিকে অসমীয়া মুছলমানসকল এই সংগঠনৰ অংশীদাৰ হোৱাটো ভুল কথা আৰু লাজৰ কথা। এনে কৰিলে সত্যৰঞ্জন বৰাৰ দৰে বা সেই ভদ্ৰ মহিলাগৰাকীৰ দৰে বা অন্যান্য যিসকল হিন্দুত্ববাদী নেতা আছে সেইসকলে চল পাব। সেয়েহে মই এই কথাটো দাঙি ধৰিছিলোঁ। এই কথা নামনিৰ মুছলমানে বা বংগীয় মূলৰ মুছলমানে অনুভৱ কৰিব নোৱাৰিব। এই কথা অনুভৱ কৰিব পাৰিব শিৱসাগৰ তথা উজনি অসমৰ অসমীয়া মুছলমানসকলে। সেয়েহে মই এই কথাটো দাঙি ধৰিছোঁ। আহক আমি আকৌ এবাৰ প্ৰমাণ কৰোঁ যে সঁচাকৈ অসম শংকৰ আজানৰ দেশ। নমস্কাৰ, জয় অসম।